আৰু এক বিশ্বাস অনুসৰি যে ৰামে সীতাক মানে এৰি দিছিল আৰু তাৰ পাছত সীতাই এই মন্দিৰ ভাগতে আশ্ৰয় লৈছিল বুলি বিশ্বাস কৰা হয়। এনেকুৱা জেগা কেনেকুৱা হৈ গ'ল ন এইখিনিতে ৰাস্তাহঁতৰ এইখিনি ন যিসকলে চাব বিচাৰিছে মই স্ক্ৰীণত ভিডিঅ'টো দি দিম। আজিৰ পৰা 2 বছৰ আগতে 2021ত বনাইছিলোঁ আৰু এইখিনিতে আছিলে আমাৰ পেহীহঁতৰ ঘৰটো। যিহেতু আগতে আহোঁ ইয়ালৈ সৰুতে গৰম বন্ধ বা তেনেকৈ আহোঁ, গতিকে যিমানে যি নহওক অকণমান বেয়াও লাগিছে। আৰু এই দাদাহঁতটো সৰুকালৰ পৰা ইয়াতে থকা, গতিকে তেওঁলোকৰ অভিয়াছলি তেওঁলোকৰ দুখ লাগিবই। গতিকে আশা কৰোঁ যি আৰম্ভণি হৈছে সেয়া ভালদৰে হওক। আৰু এয়াই হৈছে ক্লাবটোৰ ভিতৰৰ ভাগৰ অংশ। সেয়া ষ্টেজ আছে আৰু এয়া ক্লাব চাওক, দেখাই দিছোঁ ভালদৰে। আপোনালোকে ভিডিঅ'টো মাত্ৰ চাই থাকক। হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু চিনেমাৰ ভিডিঅ'ৰ পৰা আঁতৰি আজি এটা সম্পূৰ্ণ বেলেগ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ গৈ আছোঁ। এখন সুন্দৰ ঠাইলৈ গৈ আছোঁ, যিখন ঠাইলৈ বহুতো ভক্তৰ সমাগম ঘটে। আৰু বৰ্তমান আমি যাবলৈ ওলাইছোঁ। আৰু মই আজি এইটো মোৰ চেনেলত প্ৰথম GoPro'ৰে শ্বুট কৰা ভিডিঅ'। আৰু GoPro'টো মই ভালেই লৈছোঁ আৰু মেইন মালিকজন হৈছে ৰাজদা। ধুনীয়াকৈ চাই দিয়া। আৰু ৰাজদা আৰু মই এতিয়া গৈ আছোঁ জাগিৰোডৰ দেওশাল। গতিকে ব'লক বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এতিয়া গৈ থাকোঁ। এতিয়া আমি বৰ্তমান পালোহি 9 মাইল। আৰু যিহেতু একো খাই অহা নাই সেইবাবে ভাবিলোঁ সৰুকৈ ব্ৰেকফাষ্টকে কৰি লওঁ, কিয়নো জাগিৰোডলৈ অলপ দূৰ আছে গুৱাহাটীৰ পৰা। এনেই জাগিৰোডলৈ মিনিমাম কিমান দূৰ হ'ব ৰাজদা ইয়াৰ পৰা? 80 কিলোমিটাৰমান হ'বনে? 50 কিলোমিটাৰমান হ'ব। গতিকে যিহেতু ৰাতিপুৱা একো খাই অহা নাই, খাই লওঁ। এতিয়া চাওঁ কি পাওঁ। চাহ আৰু কালাগান দিবা। ভিডিঅ'টো চাই থাকক। ইমান এখন দীঘলতা সোমাই দিছে ইয়াত, যাম হ'ব। এই ৰাস্তাটো বনাই থকাৰ কাৰণে খেলি মেলি হৈছে ন? ওৱান ৱে হৈ থকাৰ কাৰণে এনেকুৱা খেলি মেলি হৈছে। ৰাস্তাটো বনাই আছে, আগফালে সেইফালে আলকেটাৰ মাৰি আছে। এইখন যোৰহাটলৈ যাব, যোৰহাটলৈকে যাম নেকি? উঠি দিওঁ পূজা পালেহি এনেও। SRS লাক্সাৰিয়া। আচ্ছা, এইখন বেয়া হৈছে।
জাগিৰোড পাইছোঁহি ইয়াৰ পৰা কমেও 3 কিলোমিটাৰমান হ'ব ন এতিয়া আমি জাগিৰোড টাউন পাইছোঁহি আৰু ইয়াৰ পৰা কমেও 3 কিলোমিটাৰমান হ'ব তাৰপাছত আপোনাৰ এতিয়া পাই গ'লোহি দেওশাল মন্দিৰৰ পিছফালে সেয়া দেওশাল মন্দিৰৰ গেট গতিকে এতিয়া ভিতৰলৈ সোমাই যাম আৰু সোমাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লগতে এই মন্দিৰভাগৰ বিষয়ে আপোনালোকক কিছু তথ্য জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাই থাকক এয়া 3টা হেলমেট আৰু লগতে 2টা হেলমেট ৰখা টিক্স ৰাজদা চাই দিয়ে এইফালে যোগাৰ এতিয়া লক কৰি দিব লাগে ধুনীয়াকৈ সকলো পাব ইয়াত ধূপ লগতে ফুল আৰু ইয়াত ৰুদ্ৰাক্ষ মালা আছে গতিকে চাওঁ দামটো কিমান হয় চাই লওঁ কিনি পেলাই ভিতৰলৈ লৈ যাম গোভা দেওৰজা 4 ভাই দেওশাল শিৱথান আৰু এই মন্দিৰভাগ গোভা ৰজাই নিৰ্মাণ কৰিছিলে বুলি গম পোৱা যায় আৰু যদি আজি সম্ভৱ হয় তেতিয়াহ'লে মন্দিৰভাগৰ যি বুৰঞ্জী আছে এই বুৰঞ্জী আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজি বহুত গৰম দেই bagus.
আৰু ইয়াত বৰ্তমান মই দেওশাল মন্দিৰৰ ভিতৰতে আছোঁ আৰু এই দেওশাল মন্দিৰৰ যদি বুৰঞ্জীৰ কথা ক'বলৈ যোৱা হয় তেতিয়াহ'লে এই মন্দিৰভাগ হৈছে মৰিগাঁৱৰ যি জাগিৰোডৰ ওচৰত অৱস্থিত। আমাৰ যি উজনিৰ পৰা নামনিলৈ যিটো মেইন হাইৱে ছাইডতে হয়তো যি অহা যোৱা কৰাসকলে দেখিছে বাছৰ পৰা বহুত মানুহে মূৰ দোৱাই যায়। আৰু এই মন্দিৰভাগৰ বুৰঞ্জী হৈছে যে এই মন্দিৰভাগতে বাল্মীকিৰ আশ্ৰম আছিল বুলি মানে বিশ্বাস কৰা হয়। আৰু ইয়ালৈ প্ৰত্যেক বছৰে বহুতো মানে পৰ্যটকৰ আগমন ঘটে আৰু লগতে শিৱৰাত্ৰি ইয়াত বহুত যথেষ্ট ডাঙৰকৈ ইয়াত অনুষ্ঠিত কৰা হয়। আৰু এই মন্দিৰভাগৰ আটাইতকৈ বৈশিষ্ট্য ভাগ হৈছে যে এই মন্দিৰভাগত যিসকল পুৰোহিত আছে তেওঁলোক জনজাতীয় হয় আৰু ইয়াত যি মানে পূজা পাতল কৰা হয় তেওঁলোকৰ জনজাতীয় ৰীতি নীতিৰে পূজা পাতল অনুষ্ঠিত কৰা হয়। আৰু এক বিশ্বাস অনুসৰি যেতিয়া ৰামে সীতাক মানে আমি সকলোৱে জানো যে ৰামায়ণত শেষৰ ভাগলৈ ৰামে সীতাক মানে এৰি দিছিল আৰু তাৰ পাছত সীতাই এই মন্দিৰভাগতে আশ্ৰয় লৈছিল বুলি বিশ্বাস কৰা হয়। আৰু ইয়ালৈ আহিলে মানুহৰ মানে মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। লগতে ইয়াৰ চাৰিওকাষ যি পৰিৱেশ যথেষ্ট মনোমোহা। পিছফালে আছে পাহাৰ, যিটো জাগিৰোড পাহাৰ বুলি কোৱা হয় আৰু লগতে এইফালে চব গছ গছনি কি ধুনীয়া পৰিৱেশ। আৰু লগতে ইয়াত আপোনালোকে ৰাজহাঁহ বান্দৰ অলৰেডি মই দেখালোৱেই পাব। গতিকে যিসকল ইয়ালৈ অহা নাই, মই এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু আগতে দেখি থাকোঁ কিন্তু ভিতৰলৈ অহা নাছিলোঁ, সেইবাবে আহিছোঁ। যথেষ্ট ভাল লাগিলে আৰু গতিকে ভিডিঅ'টো ইমানে আছিলে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, যিমানটো পাৰোঁ দেখুৱাম। এতিয়া ৰাজদা আছে। ৰাজদা তুমি আগৰ পৰাতো ইয়ালৈ আহি আছা, গতিকে কোৱা কেনেকুৱা লাগে ইয়ালৈ? আগতে তুমিতো সৰুৰে পৰা আহিছা? মই সৰুৰ পৰা আহিয়ে আছোঁ। স্কুলৰ ফাইনেল এক্সামৰ পিছত চ' 12th এক্সামৰ আগে পিছে আমাৰ দেওশাল মন্দিৰ আমাৰ ফিক্স, আমাক লাগিবই এক্সামৰ আগত। আৰু দাদা এই জাগিৰোড পেপাৰ মিলৰ কলনীতে সৰুৰে পৰা ডাঙৰ হোৱা, গতিকে মই সৰুৰে পৰা জানো। আৰু গতিকে এতিয়া চাওঁ, অকণমান পাৰিলে এইপিনে দেখামগৈ ন। ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া বাই বাই, ভিডিঅ'টো চাই থাকক। এতিয়া আমি বৰ্তমান আছোঁ জাগিৰোড পেপাৰ মিলৰ যি কলনী আছিল তাত আছোঁ, তাৰ ভিতৰত আছোঁ। গতিকে আপোনালোকে দেখিছে যে সকলো মানে পুৰা, যিহেতু ইয়াত নতুনকৈ টাটাৰ এইটো কি আছিলে ইণ্ডাষ্ট্ৰীৰ নাম, ছেমি কণ্ডাক্টৰ যিটো ইণ্ডাষ্ট্ৰী হ'ব তাৰ বাবে তেওঁলোকে বনাব। সকলো মুচৰি চাৰিওফালে জংঘল। আৰু মই এই পেপাৰ মিলৰ যিটো কলনী আছিল তাৰ ওপৰত মই এটা ভিডিঅ' অলৰেডি আজিৰ পৰা 2 বছৰমানৰ আগতে মানে এইখিনিতে ৰাস্তাঘাটৰ পৰা এইখিনি ন, সেইটোৱে আজি 2021 মানত নেকি, আজি 2 বছৰমানৰ আগতে মই এটা ভিডিঅ' অলৰেডি বনাইছিলোঁৱে, গোটেই সকলো দেখুৱাই। গতিকে আপোনালোকে যিসকলে ভিডিঅ'টো চোৱা নাই, মই এণ্ড স্ক্ৰীনত দি দিম, আপোনালোকে ভিডিঅ'টো চাব আৰু চাওক। গোটেইখন মুকলি, একোৱে নাই। এনেকুৱা জেগা কেনেকুৱা হৈ গ'ল ন বালদা? ৰাস্তা ভাল। নহয় মানে কোনফালেদি ক'ত যাব মই কাটাই ক'লে। গোটেই জংঘল হৈ গ'ল। হা? এইটো আমাৰ ঘৰটো একজেক্টলি এইটো পইণ্টতে আমাৰ ঘৰটো আছিলে। এইখিনিতে এইটো প্লটটো আমাৰ ঘৰ। তোমালোকৰতো জন্মও ইয়াতে? জন্ম গুৱাহাটী। নাই আচল মেইন সময়টো
ইয়াতে পাৰ কৰিলা ন ইয়াতে গোটেই মানে বাল্যকালটোৱে আছে এনেকৈ পাহৰিব পাৰি তাকে এইখিনিতে কিবা আগৰ আমাৰ পেহীহঁতৰ ঘৰটো এইখিনিতে আছিলে মই আপোনালোকৰ যিসকলে চাব বিচাৰিছে ভিডিঅ'টো মই এণ্ড দি দিম যিসকলে চাব বিচাৰিছে মই এণ্ড ভিডিঅ'টো দি দিম আজিৰ পৰা 2 বছৰ আগতে 2021ত বনাইছিলোঁ ভিডিঅ'টো আপোনালোকে চাব চাই পেলাই গম পাব যে কিমান সলনি হৈ গ'ল আৰু হয়তো নতুনকৈ ইয়াত বহুৱাব গতিকে সকলো মুকলি কৰি থকা হৈছে আৰু এইখিনিতে আছিলে আমাৰ পেহীহঁতৰ ঘৰটো যিহেতু আগতে আহোঁ ইয়ালৈ সৰুতে গৰম বন্ধ বা তেনেকৈ আহোঁ গতিকে যিমানে যি নহওক অকণমান বেয়াও লাগিছে আৰু এই দাদাহঁতটো সৰুকালৰ পৰা ইয়াতে থকা গতিকে তেওঁলোকৰ অভিয়াছলি তেওঁলোকৰ দুখ লাগিবই গতিকে আশা কৰোঁ যি আৰম্ভণি হৈছে সেয়া ভালদৰে হওক আৰু নতুনকৈ সকলো আৰম্ভণি হওক সুন্দৰভাৱে তাকেই কামনা কৰিছোঁ আৰু এতিয়া আমি ওলাই যাওঁ ওলাই গৈ পেলাই এতিয়া আমি পেহী ঘৰত সোমামগৈ গতিকে ভিডিঅ'টো শেষ পৰ্যায়ত উপনীত হৈছোঁহি আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু শেষত এণ্ড স্ক্ৰীণত যিটো মই ভিডিঅ' লিংক দি দিম আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাব কি আছিলে এইটো অঁ ট্ৰাক চাকবিলাক ৰৈ থাকে আগতে আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট এতিয়া আমি আহিলোঁ আহি পেলাই পেহী ঘৰতে সোমালোঁ সোমাই পেলাই এতিয়া যাবলৈ ওলাইছোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই দি দিয়া লগ পাম এটা নতুন ভিডিঅ'ত অ'কে টাটা বাই জয় অসম জয় হিন্দ জয় বাই এতিয়া আহি পেলাই আকৌ যোৰাবাটত তেল ভৰাইছোঁ যিহেতু এইটো মেঘালয় পৰে সেইবাবে অসমতকৈ 3 টকা কম তেতিয়া আছে 97 টকা অসমত এতিয়া মেঘালয়ত কিমান 94 টকা ন 3 টকা কম বেছি আৰু ভিডিঅ'টো আজিলৈ অফিচিয়েলি এইখিনিতে বিদায় লগ পাম এটা নতুন ভিডিঅ'ত অ'কে টাটা বাই